খুব ধুনীয়া জেল এখন হৈছেগে। অসমৰ ভিতৰতে চাগে এখন আটকধুনীয়া আৰু আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা এখন জেল। আৰু অহা জুন মাহৰ 21 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই জেলখন তেওঁ উদ্বোধন কৰিবলৈ আহিব। আৰু সেইকাৰণে মই আগতীয়াকৈ আহি এবাৰ চাই যাব খুজিছিলোঁ। আৰু খুব ধুনীয়াকৈ নিৰ্মাণ হৈছে, খুব ভাল জেল। আমি এইটো প্ৰায় 65 কোটি টকা ব্যয় সাপেক্ষে এই জেলখন নিৰ্মাণ কৰা হৈছে। আৰু নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। এতিয়া আমি আকৌ এবাৰ চাফা কৰিবলৈ দিছোঁ আৰু সাজু কৰিবলৈ দিছোঁ। কেপাচিটি আমাৰ 557 ইনমেট ইয়াত থাকিব পাৰিব, কিন্তু কোৱাৰেণ্টাইনত ৰাখিব পৰা সুবিধা 79 আছে। চব মিলাই আমি 636 আমি ইয়াত ৰাখিব পাৰিম ইনমেট। সুবিধা কি কি কৰি দিয়া? সুবিধা যিখিনি ইনষ্ট্ৰাকশ্যন থাকে সেই গোটেইখিনি ইয়াত ফুলফিল কৰা হৈছে। মেল ৱাৰ্ড 2টা আছে, ফিমেল ৱাৰ্ড বেলেগকৈ আছে। 2টা মেলৰ কাৰণে বেলেগ হস্পিটেল আছে, ফিমেলৰ কাৰণে বেলেগ হস্পিটেল আছে। ফিমেলৰ যিটো ৱাৰ্ড তাত ক্ৰেছৰো ব্যৱস্থা আছে। সকলো ধৰণৰ সুবিধা ইয়াত আছে। টয়লেট ব্লকবিলাক আছে বেলেগ বেলেগ, NSAৰ কাৰণে বেলেগ আছে। সকলো সুবিধা, লাইব্ৰেৰী আছে, স্কুল আছে, মেডিকেল সেই হস্পিটেলৰ কথা 2টা আছে। ফিমেলৰ কাৰণে বেলেগ, মেলৰ কাৰণে বেলেগ, সকলো ধৰণৰ সুবিধা ইয়াত আছে। মই ভাবোঁ এইখন অসমৰতো বেষ্ট জেল হ'বই। মই ভাবোঁ নৰ্থ ইষ্টত চাগে এনেকুৱা ধৰণৰ জেল নাই। এইখন খুব ধুনীয়া নিৰ্মাণ হৈছে।